আশা ৰাখিছোঁ আমি যি ব্যাপক সঁহাৰি পাইছোঁ এইটোতো বুথৰ মিটিং গতিকে বুথৰ মিটিংবিলাকতে যথেষ্ট মানুহ গতিকে আশা ৰাখিছোঁ আমাৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট ভোটৰ ব্যৱধানত জয়লাভ কৰিব পাৰ্টিকুলাৰ বুথটোত থাকি অত্যন্ত সুখী হৈছোঁ এইটো মুছলমান বসতি প্ৰধান এটা অঞ্চল ইয়াতে আমি যোৱা পঞ্চায়তৰ নিৰ্বাচনত আমি আমাৰ ৱাৰ্ড মেম্বাৰ জিকিছিলোঁ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীও এগৰাকী মুছলমান মহিলা জিকিছিলোঁ এই বুথটোত আমি লোকসভাটো কংগ্ৰেছতকৈ বেছি ভোট পাইছিলোঁ গতিকে আমাৰ শক্তিশালী এটা জাগা এই জাগাটোত আৰু ভাল হ'ব বুলি সকলোৱে কৈছে অত্যন্ত সুখী হৈছোঁ জয়ন্ত বৰা ডাঙৰীয়া সুখ সিদিনাখনলৈকে দেখোন নাছিলেই তেখেত হৈছে পৰিভ্ৰমী চৰাই তেখেতৰ কথা মই বেছিকৈ ক'বলৈ মোৰ টান লাগে কাৰণ তেখেতে বিজেপিৰ পৰা টিকট খুজিছিল নেপাই পেলাই ইণ্ডিপেণ্ডেণ্ট খেলিলে তাৰপাছত আকৌ জইন কৰিলে যাৰ লক্ষ্যই টিকট গতিকে তাক কোনে ৰাখিব মানে বিজেপিত নাপালে কংগ্ৰেছত নাপালে আপত নাপালে কোনোবা এটা বেলেগ পাৰ্টিত গতিকে যাৰ টিকটেই লক্ষ্য তেনেকুৱা মানুহৰ ওপৰত মইনো কি কমেণ্ট কৰিম দি একো তাৰমানে কংগ্ৰেছৰ মানুহ নাই কাৰণে তেওঁক দিব লাগিব কংগ্ৰেছে তেওঁলোকৰ এজন মানুহ বিচাৰি পোৱা নাই সেইটো কংগ্ৰেছৰ ফাৰ্ষ্ট ডিফিট তাতে হৈছে কংগ্ৰেছৰ ফাৰ্ষ্ট ডিফিট যে তেওঁলোকে যদি কংগ্ৰেছৰ মানুহ এজনক টিকট দিব নোৱাৰে ডেট ইজ দ্য ফাৰ্ষ্ট ডিফিট তাৰ পাছত মেইন ডিফিটটো ইলেকশ্যনৰ ৰিজাল্টৰ দিনা অসমৰ ৰাইজে দেখা পাব